নাম কোৱা আৰু কি কেতিয়া? মোৰ নাম শ্ৰী ৰিম্পী কলিতা। মই ষষ্ঠম ষান্মাসিকৰ এইবাৰ অৰ্থনীতি বিভাগৰ ছাত্ৰী। ৰিম্পী আজি বিয়া? কালি গ'ল। কালি গ'ল আকৌ আজি কিয় এনেকে সাজি কাচি আছা? শাহু মায়ে ক'লে নামঘৰত যাব লাগিব এতিয়া। আচ্ছা আচ্ছা। ৰাতি মানে টোপনি ক্ষতি আৰু তথাপি এনেকে সাজি আহিছে, উপায় নাই ন, শাহু মাই কৈছে। ৰিম্পী দি কি কি পিন্ধিছা? এয়া অসমীয়া গহনা আৰু গলপাতা, খাৰু আছিলে, এই গামখাৰু, শংখৰ খাৰু আৰু শংখৰ খাৰুটোৰ এটা নাম আছে কি? আমাৰ অসমীয়া কইনাই পিন্ধে ন এইটো খাৰু? নগৰ বেৰাত পিন্ধে নেকি? পিন্ধে। আৰু তুমি হাতত সেইটো কি খাৰু পিন্ধিছা? কি কি খাৰু নামটো কোৱা? গামখাৰু, চুৰি, বালা খাৰু। মেম বালা কোৱা কৈছো এইটো ক'লোৱে মেম, এইটো শংখৰ খাৰু বুলি জানো আৰু এইটো ৰঙা চুৰি। ৰিপি আকৌ মই এইটো প্ৰশ্ন ৰিপিট কৰিছো। লোকপাৰা বুলি এটা গহনা আছে অসমীয়া, লোকপাৰা বুলি গহনা এটা আছে, সেইটো জানা, দেখিছা বা ক'ব পাৰিবানে? কিবা এটা সুধিলে নুসুধো যদি নাজানা। দেখিছানে নাই? বেলেগ নাম আছিলে নেকি তাৰে? নাই, সেইটো অসমীয়া গহনাৰ কি বেলেগ নাম থাকিব? অসমীয়া নামে। আচ্ছা, আমাৰ অসমীয়া যেতিয়া বাচন বৰ্তন বিলাকৰ কথা কওঁ, বাতি বিলাকৰো কিবা কিবি নাম থাকে, কোৱাচোন এটা তেনেকুৱা পুৰণা নাম। বাতি যে আমি যে কিবা জলপান খাওঁ বা কিবা এনেকুৱা ধৰণৰ। বানবাতি আৰু কাঁহৰ বাতি। আৰু কাঁহৰ বাতি মানে কাঁহেৰে বনাই আৰু এইটো কাঁহৰ বাতিৰ নাম কেনেকে হ'ব? সেইটোৱে সুধিছো। হাতী খুজীয়া বাতি বুলি এটা বাতি আছে, জানানে? দেখা নাই? বেছি সময় নলওঁ। তোমাৰ জোৰোণত সাজপাৰৰ বাহিৰে আৰু কি কি বস্তু দিছে? কি কি সামগ্ৰী তোমালে বুলি লৈ আহিছে দৰা ঘৰৰ পৰা? সাজপাৰৰ বাহিৰে, সাজপাৰ অলংকাৰ বাহিৰেও আৰু বস্তু আনে নহয়, কি কি আনিছে? মাছ আনিছিলে। মাছটো কিয়? মাছ কেলে আনে তোমালোকে জানানে? তুমি জানানে? মেম কি কৈছে? মাছ যে আনে, তুমি হাতেৰে চুইছা নে? মাছ জোৰোণত দিয়া মাছ চুইছা? কেলে কেলে দিছে গম পাইছানে? এইটো আগৰ পৰা পৰম্পৰা চলি আহিছে। পৰম্পৰা চলি আহিছে। সেই পৰম্পৰাটো মানি অহাৰ কিবা এটা কাৰণ আছে। কি কাৰণ? নাজানা? ঠিক আছে, হ'ব, আমি কৈ নিদিওঁ, কাৰণ সেইটো প্ৰশ্ন আকৌ সোধা যাব যে দেই। তাকে ধন্যবাদ থাকিম, তুমি পিছলৈ যাব পাৰা।